ভঙা ঘড়ী। সেইদিনা মোৰ হাতত পৰিল এটা ভঙা ঘড়ী। মই দেখিলোঁ ঘড়ীটো বৰ বেয়াকৈ ভাঙিছে। কোনে বা ভাঙিল এনেকৈ? জানি শুনি ভাঙিল নে নিজে নিজে ভাঙিল? যি কি নহওক, ঘড়ীটো কিন্তু ঠিকেই চলিছে। ঘড়ীটোত এতিয়া 12টা আৰু মোৰ ঘড়ীটোৰ সৈতে ঠিক মিলিছে। আপুনি জানেনে বাৰু ঘড়ীটো কাৰোবাৰ ধনী দুখীয়া নে মধ্যবিত্ত মানুহৰ আছিল? আচৰিত কথা, ঘড়ীটো যি ধৰণৰ মানুহৰ হাতত পৰে সেই ধৰণে সেই মানুহটো সময় নিৰ্ধাৰণ কৰে নেকি? আৰু এটা প্ৰশ্ন কৰি চাওঁ, ঘড়ীটো বাৰু কি জাতিৰ মানুহে পিন্ধিছিল? মই এতিয়া হিন্দু। মই যদিহে মুছলমান হোৱা হ'লে মোৰ বাবে এই ঘড়ীটোৱে এতিয়া 12টাৰ সলনি বেলেগ কিবা সময় দেখুৱালেহেঁতেন নেকি?